নহ'লে তুমি মোৰ মৃতদেহ দেখিবলৈ পাবা আবেগৰ খেল খেলি তুমি মোৰ বিয়া ডক্টৰ সিংহৰ লগত কৰিব খুজিছা নহয় কেতিয়াও হ'ব নোৱাৰে বাবা তোমালোকৰ এই সিদ্ধান্ত মই কেতিয়াও মানি ল'ব নোৱাৰো মই এই বিয়াত নবহো এয়া আবেগৰ খেল নহয় এইবোৰ চিৰিয়াছ মেটাৰ তুমি যদি আংকেলৰ কথা নামানা তেনেহ'লে তুমি গোটেই জীৱনটো কাটিব লাগিব আৰু তুমি কন্দাৰ লগতে ৰক্তিম নে ফকিৰ এইটো আৰু লগতে ভনীয়েকজনীক এই দুনিয়াৰ পৰা সিহঁতক মই নোহোৱা কৰি দিম মুঠতে অহা মাহৰ 2 তাৰিখে ডক্টৰ সিংহৰ লগত তোমাৰ বিয়াৰ ডেট ঠিক আছে তোমালোকৰ এই সিদ্ধান্ত মই মানি লৈছো মই এই বিয়াত বহিম মই এই বিয়াত কিন্তু ৰক্তিম আৰু পৈৰৱী তোমালোকে একো নকৰিবা হাতযোৰ কৰিছো বাবা হাতযোৰ কৰিছো ৰক্তিম আৰু পৈৰৱী তোমালোকে একো নকৰিবা ইতিমধ্যে ডক্টৰ সিংহৰ লগত বিয়াৰ ডেট ফাইনেল আপোনাৰ পিছে বিয়া হ'ল বিয়া হয় নে ঠিক আছে অফাৰ দেখাবি ডেলিভাৰী বয় এটাৰ লগত প্ৰেম কৰিছিল গম পাই ৰামদুলাইটো দি ঘৰলৈ পঠিয়াই দিলে ঘৰতে আছে সিও এবাৰ বিয়া হৈছিল এই স্থানীয় যুৱকজনৰ লগত অকণমান লেটি পেটি এটা আছিল মোৰ মূৰটো চুবাবলৈ আহিছে নেকি কিমান ধুনীয়া চাওক না